হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। তো আজি আমি আহিছোঁ শুৱালকুছিৰ বালিচৰলৈ। তো ইয়াতে আজি শংকৰদেৱৰ মানে তিথি উপলক্ষে, মানে 100 বছৰ তিথি উপলক্ষে ইয়াতে বহুত মানে ডাঙৰকৈ চাব পাৰে। এইফালে আপোনালোকে ইয়াতে কিমান ডাঙৰকৈ পতা হৈছে এইবিলাক, আৰু আপোনালোকক গোটেই সম্পূৰ্ণ ভিডিঅ'খিনি দেখুৱাই যাম, আপোনালোকে চাই থাকক। আৰু এইফালে আমাৰ লগত খুৰা আছে। খুৰা, আহি কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে মানে এয়া শংকৰদেৱ নামঘৰৰ নহয় শংকৰদেৱ মন্দিৰৰ 100 বছৰীয়া জয়ন্তী কাৰ্যকালত এয়া দেখিছেই নহয়, ইয়াত বৰ্তমানে পতাকা উত্তোলন কৰিব। বাকী ধুমধামেৰে আয়োজক কমিটিৰে কাম কৰি আছে, আমি সকলোখিনি দেখুৱাই যাম, আপোনালোকে চাব। আৰু এই বিহাৰবোৰ চাব পাৰে। আগতে তাৰমানে এই বিহাৰবোৰ চিনি পোৱা নাছিল, কিন্তু এই শংকৰ উৎসৱৰ কাৰণে ভালকৈ আৰু ৰং চং কৰি দিয়া হৈছে। আৰু এইফালে চাব পাৰে এনেধৰণে আৰু গোটাই বিহাৰখনত আৰু গোটাই ৰং কৰি দিছে এনেকৈ। আৰু বলক আগত কি আছে চাই আহোঁ নেকি সকলোৱে, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ভিডিঅ'টো। আৰু এইফালে চাব পাৰে অস্থায়ীভাৱে মানে 3-4 দিনৰ বাবে এইফালে বাথৰুম পায়খানা পূৰা বনাই দিয়া হৈছে মানুহবিলাকৰ কাৰণে। এইফালে চাব পাৰে এইকেইটা বাথৰুম পায়খানা, আৰু এইফালে আছে, আৰু এইফালে পূৰা চাফা কৰি আছে, মানে কাম চলিহে আছে। আৰু এইফালে চাব পাৰে মঞ্চখন, সেইখন মঞ্চ। আৰু এয়া মোৰ পিছফালে চাব পাৰে আপোনালোকে, মানে এয়া হ'ল মুখাশিল্পীৰ প্ৰদৰ্শন। এয়া এতিয়া বৰ্তমান আপোনালোকে চাব পাৰে, মানে একো নাই ভিতৰত বৰ্তমানলৈকে, কিন্তু ভাটিবিলালৈকে আহি পাব। আৰু এহেঁতে বস্তুবিলাক বনায়। আৰু আপুনি অলপ কৈ দিয়ক, মানে এতিয়া ইমান ডাঙৰকৈ এইবাৰ কিয় পতা হৈছে? তাৰমানে 100 বছৰ হ'ল উৎসৱ কৰাৰ। 100 বছৰৰ কাৰণে মন্দিৰে এই ডাঙৰকৈ পাতিছে, বুজিছে নাই? সেই কথা। আৰু তাৰমানে এতিয়া বহু ধৰণৰ ব্যক্তি আহিব ইয়াত, আহি চাব, বুজিছে নাই, ক'ত কি আছে। তাৰমানে পুৰণা কৃষ্টি বিচাৰি অহাৰ কাৰণে মন্দিৰে মোৰ ঘৰলৈ গৈছিল। মোৰ দেউতাই কৰিছে। দেউতাই আছিল দীননাথ কলিতা, তেওঁ স্বৰ্গীয়। তেওঁ তাৰমানে তেওঁৰ তাৰপৰা চায়েই মই গোটেইখিনি শিকি লৈছোঁ। শিকি লৈ মানে আপুনিয়ে মূৰ্তিবিলাক এতিয়া বনাই শিল্পবিলাক মুখাবিলাক বনাই আছোঁ, যাক যেনেকুৱাকৈ লাগে। এতিয়া হঠাৎ কৈছে 2 দিন আগত লাগে বুলি কোৱাত, আৰু এই বস্তুটো মই বনাই লৈছোঁ। বনাই লৈ মুখাবিলাক লৈ আহিম, দায়িত্ব দিছে শংকৰ মন্দিৰে, তাৰমানে দায়িত্বটো দিছে। দিয়াৰ কাৰণে মই এই বেছি দিন পোৱা নাই, 3 দিনৰ ভিতৰত দিনে ৰাতিয়ে কৰি সেইখিনি শেষ কৰিছোঁ। আচ্ছা, এয়াই আছিল এখেতে মুখা শিল্প বৰ্তমান বনাই শুৱালকুছিত। নামটো আপুনি নিজে কৈ দিয়ক। ধৰণীধৰ কলিতা। মোৰ ভাটিপাৰাত ঘৰ, শুৱালকুছিৰ কাষতেই মোৰ। হাতী সত্ৰৰ কাষতে ভাটিপাৰাৰ ঘৰ। মই সৰুকালিৰ পৰাই ভাওনা কৰি বুঢ়া হ'লো আহি এতিয়া। সেইকাৰণে মানে ইমান মানে সেইকাৰণে ইমান এটা অভিজ্ঞতা আছে মানে এইখিনি বনোৱাৰ কাৰণে। আৰু যিহেতুকে ইয়াৰ মানে বনাইছিল আৰু বনাই থাকোৱে মন্দিৰতো মোৰ দেউতাই মাত্ৰ 400 টকাত গ্ৰাহকজনৰ গোটেইখিনি বনাই দিছিলে। এতিয়া দেউতাই মানে ইয়াত বুলি নহয়, য'তে য'তে দিয়ে। মুখা লাগিলেই যি দিয়ে, অলপ পইচা মানে যি দিয়ে সেইখিনিতে সন্তুষ্ট হৈছে। এতিয়া তাৰমানে নোপোচা হৈছে বস্তুৰ দাম। এইখিনি আৰু মানে আৰু ক'বলগীয়া এইখিনি আমাৰ মানে দিয়াৰ কাৰণে ধন্যবাদ। এটা ভিডিঅ' কৃষ্ণ বুলি মাতো